পুৱাৰ সূৰুজে পোহৰ কঢ়িয়াই অনাৰ দৰে সোঁৱৰণিও যেন বুটলি আনিব খোজে কাৰোবাৰ মৰম তোমাৰ দুচকুত থকা নিবিড় মৰম। তোমাৰ সৈতে কটোৱা তাহানিৰ সেই মুহূৰ্তবোৰ আজি বৰকৈ মনত পৰিছে অ', বৰকৈ মনত পৰিছে। যাযাবৰী জীৱনটোত ক্লান্ত হৈ পৰোঁতে ঈশ্বৰে যেন তোমাৰ সৈতে চিনাকি কৰালে। তোমাক লগ পাইছিলোঁ, মনত আছে তোমাৰ? চাৰিচকুৰ মিলনে যেন ইজনে আনজনক বুজি পাইছিলোঁ। মনত আছে তোমাৰ? মনত আছেনে সেই মুকুতা ভৰা ক্ষণবোৰ? নেদেখাজনৰ ওচৰত কৰা প্ৰাৰ্থনাবোৰ, তুমি আৰু মই মাদকতাৰে ভৰা সেই মধুৰ সময়বোৰ যেন ঈশ্বৰে দুয়োকো সেই সময়কণ লগ কৰাই দিছিল। সোঁৱৰণিয়ে যেন আজি মোক হাত বাউলি মাতিছে, হাতে হাত ধৰি তোমাৰ সৈতে কটোৱা সেই সময়বোৰ, কত যে ৰচিছিলোঁ আমি সপোন, আছেনে মনত? মোৰ বুকুৰ উমালত সদায় থাকিম বুলি কৈছিলা, প্ৰতিশ্ৰুতি দিছিলা সুখে দুখে কাষত থাকিম বুলি। হাতে হাত ধৰি কত যে ক্ষণ পাৰ কৰিছিলোঁ, তোমাক বুকুৰ মাজত ৰাখি কত যে সপোন ৰচিছিলোঁ, আছেনে মনত তোমাৰ? তুমি চাগে পাহৰি গলা, নাজানিলো ক'ত হেৰাই গলা তুমি। সপোনবোৰ যেন আমাৰ মৰীচিকা হৈ ৰ'ল, মাথো সোঁৱৰণিৰ স্মৃতিৰ পাতত বিচাৰি ফুৰিছোঁ তোমাৰ মৰম, তোমাৰ দুচকুৰ মৰম।